গাইজ ৱেলকাম মাই ইউটিউব চেনেল মোৰ ইউটিউব চেনেল অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকক সকলোৱে ভাল আৰু ইংৰাজী নৱবৰ্ষৰ মোৰ ফালৰ পৰা আপোনালোকক সকলোলৈকে শুভেচ্ছা জনালোঁ। আপোনালোকৰ আহিবলগীয়া দিনবোৰ যাতে সুখ আৰু শান্তিৰ হওক তাৰে কামনা কৰিলোঁ। ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ইয়াতে মোৰ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে মোৰ ব্লগটো শেষলৈকে চাই থাকিব। এয়া মায়ে দোকানৰ পৰা ধূপ চাকি লৈছে। তাৰপিছত এয়া গৈ আছোঁ নামঘৰলৈ খোজকাঢ়ি মায়ে আৰু মই। এতিয়া নামঘৰৰ গেটখন পাই গ'লোহি। তাৰপিছত গৈ আছোঁ বাটচৰা আৰু পামগৈ অলপ পিছতে। পালোহি আৰু এতিয়ালৈকে ককাজন অহা নাই, নামঘৰীয়াজন অহা নাই আৰু ইয়াতে আমি সেৱা কৰি যাম আৰু চাকি থৈ যাম। তেওঁৰ সন্ধিয়া জ্বলা দিব আৰু মা এতিয়া ভৰি ধুই লওঁ। এতিয়া মায়ে চাকিবোৰ থৈ দিছে আৰু আহি থাকোঁতে কেইবাঘৰ মানুহৰ চাকি এনেকৈ আমাৰ হাতত দিলে, সেইটো কাৰণে মায়ে চাকি গছ থৈ দিছে, নামঘৰীয়া আহিলে জ্বলাই দিব। তাৰপিছত এয়া মায়ে সেৱা কৰিছে। হৈ গ'ল চাকি দিয়া আৰু এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ। বাকীখিনি আপোনালোকে ভিডিঅ'ত চাই থাকিব। আজি কি হয় আপোনালোকক সকলোবোৰ মই দেখুৱাই গৈ থাকিম। আজি যিহেতু ঘৰত খানা আছে সেইকাৰণে ভণ্টিহঁতৰ লগত বজাৰ কৰিব আহিলোঁ। তাৰপিছত ওলকবি লৈ লওঁ। এতিয়া গোটেইকেইজনী মিলি পাচলিটো কাটি আছোঁ গোটেইকেইজনীয়ে। তাৰপিছত এয়া আলু পিঁয়াজ কাটিছোঁ প্ৰথমতে, তাৰপিছত বাহিৰত বনামগৈ। এতিয়া ভণ্টিয়ে ডিম বইল কৰি আছে। মানে খানা খোৱাৰ আগত খাম বুলি ডিম আনিছিলোঁ, সেইটো কাৰণে ভণ্টিয়ে ডিমখিনি বইল কৰি লৈছে। তাৰপিছত বাকীখিনি বনাম। তাৰপিছত মই ভাবিছিলোঁ আমি মিলিজুলি বনাম বুলি, পিছত মায়ে ক'লে যে মায়ে বনাই দিব খানাটো। এতিয়া খানা বনাবৰ বাবে বস্তুখিনি ৰেডি কৰি থৈছে। এয়া কাটি থোৱা পিঁয়াজ, এয়া বিলাহী, তাৰপিছত ইয়াত আছে মাংস আৰু আলু। এই গোটেইখিনি মায়ে বনাব। মায়ে বনাম বুলি যিহেতু কৈছে মায়ে বনাব আৰু ইয়াত সহায় কৰি দিছে আমাৰ ভণ্টি খুৰা ছোৱালীজনীয়ে। তাই এইবোৰ বস্তুখিনি দি আছে। তাৰপিছত এয়া গোটেইগালে মিলি যোগাৰ কৰি মাক যোগাৰ দি আছোঁ। মায়ে ধুনীয়াকৈ বনাই মেলি দিছে। যিহেতু মায়ে মাছ মাংস নাখায়, হ'লেও মায়ে ক'লে যে মায়ে বনাম বুলি, মই বনাই দিম, সেইটো কাৰণে মাক বনাবলৈ দিলোঁ। এতিয়া এইখিনি মায়ে মছলাখিনি ভাজিলে, এয়া ভণ্টিয়ে তাত মাংসখিনি দি দিছে আৰু আলু দি দিছে। মায়ে এয়া পূৰা কামত লাগি আছে। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। তাৰপিছত আমি গোটেইবোৰ মিলি ডান্স কৰিলোঁ। ভণ্টি, মই, ভাইটি গোটেইবোৰে মিলি এয়া অলপ সময় ডান্স কৰিলোঁ। তাৰপিছত এয়া আমাৰ পোৱালীকটো দিছে। এয়া আমাৰ সকলো ৰেডি হৈ গ'ল, চালাড আৰু এয়া ভাত। তাৰপিছত আৰু আছে মাংস। এয়া মাংস ৰেডি হৈ গ'ল। কেনেকুৱা হৈছে মাংস? কেনেকুৱা হৈছে? ভাল হৈছে। গোটেইবোৰে মিলি খাবলৈ বহিলোঁ। এয়া খুৰাই আমাক দি আছে। গোটেইকেইজনী ছোৱালী একেলগে বহিছোঁ। তাৰপিছত মাহঁতে খাব। এয়া ভণ্টিয়ে খাই আছে।
ঘৰলৈ আহিলোঁ আৰু খানা চানা খাই হৈ গ'ল আৰু এই ব্লগটো মই ইয়াতে সামৰণি মাৰিছোঁ মোৰ যদি ব্লগটো আপোনালোকে চাই ভাল পালে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব